गई यार सजना वे सजना ओ আজিকালি এখন গাঁৱৰ 5টা ঘৰ এৰি তাৰে এটা ঘৰত মডেল জন্ম পায় আসলতে মই ভাবি নাপাও যে এওঁলোকক কি বুলি আখ্যা দিম মডেল নে এক্ট্ৰেছ নে আইটেম গাৰ্ল মাইনা একেবাৰে ননসেন্স ছোৱালী কাৰণ এওঁৰ কাপোৰ পিন্ধাৰ অলপ মানো সেন্স নাই ৰাইজ আজিৰ এই ভিডিঅ'টোত আপোনালোকে ঠিক এনেকৈ কিছুমান ননসেন্স ভিডিঅ' দেখা পাব যোনবিলাক ভিডিঅ'ত মই সেন্স বিচাৰিব চেষ্টা কৰো আৰু নিজেও ননসেন্স বনি যাও এটো ক্লিপ কাটিব লাগিব নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আকৌ এবাৰ ওয়েলকাম মোৰ ইউটিউব চেনেললৈ ভিডিওটো টোটালি এন্টারটেইনমেন্ট পারপোজৰ কাৰণে বনোৱা হৈছে কোনো যাতে অকনমানো সিৰিয়াসলি নুলোৱা কাৰণ এইটো এটা জাস্ট রোস্ট ভিডিও হয় সেইকাৰণে একো সিৰিয়াসলি ল'ব নালাগে এনজয় কৰা অলপ সময়ৰ কাৰণে ক্যামেৰাত ভাল দেখিবৰ কাৰণে বাইদেউ যোনটো পজিশনত থিয় দি আছে ন আৰু যদি অলপ দেৰি থাকে চেৰ চেৰাই গো ওলাই যাব খাপেও সাগে এনেকুৱা ধৰণৰ ভাস দিব নোৱাৰে বাইদেউ ইয়াতে যেনেকুৱা ধৰণৰ ভাস ধৰিছে বাইদেউ ৰখি যাওক নহবা ৰাজহার ভাঙি যাব এই ভিডিওটো যিমান অশ্লীলতা আছে তাতকে বেছি অশ্লীল লাগিছে মোৰ নিজকে এই ভিডিওটো চাই পিনে হয় মাইকি বিলাকৰ ধুনসা কি মানে চক উঠিছে নেকি মোৰ জিটি ভিডিও যে ৰস কৰা হৈছো আজিকালি এইকাৰণে বলা বেলেগ এটা চাও কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ বহুত ভাল আপোনালোকৰ লগত কথা পাতিবলৈ মোৰ বহুত মন গৈছে লগতে আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকিম কথা পাতিব মন গৈছে যদি লাইভ আ ইনষ্টাগ্ৰামত ৰিলস বনাই দিব লগাৰ কি দৰকাৰ আছে আসলতে মোৰে ভুল মই পাহৰিয়ে গৈছিলো যে মানুহ এজনে সেলিব্ৰিটি হৈ গলে এনেকুৱা ধৰণৰ ছাল দিয়ে পিছে দাদাই ছাল দিলে বেয়া নেদেখে কাৰণ ৰিসেন্টলি তেওঁ এখন অসমীয়া মুভিত সিট পাইছে আৰু মই ইয়াতে দাদা বুলি মাতাৰ কাৰণে কোনো চক খাব নালাগে কাৰণ এওঁৰ 30 বছৰ লগতে আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকিম আৰু লগতে আপোনালোকে আগলৈ যাতে মৰম আশীৰ্বাদ দি থাকক যাতে আমি আগুৱাই যাব পাৰো ইস কি কথা কয় আপুনি আৰু আমাৰ পৰা আশীৰ্বাদ ল'ব লাগে নে আসলতে আমিহে ল'ব লাগে আপোনাৰ পৰা আশীৰ্বাদ ডাঙৰ সেলিব্ৰিটি মানুহ যে তো আজিকালি দেখা পাও যে জিম কৰে ছোৱালী আৰু তিৰি বিলাকে ছোৱালীবোৰটো ঠিকে আছিল কিন্তু মাইকীবোৰ কাক দেখাবৰ কাৰণে জিম কৰে হিহতৰটো হাজবেণ্ডো থাকে আসলতে মাইনা তোমাৰ প্ৰশ্নটোৰ কনসেপ্টটো জিম অকল মানুহে বেলেগক দেখাবৰ কাৰণে নকৰে নিজৰ স্বাস্থ্যটো ঠিকে ৰাখিবৰ কাৰণেও কৰে এওঁৰ মতেদি মাইকী মানুহ এজনে নিজৰ শৰীৰটো যত্ন ল'ব নালাগে খাই খাই পিনে ঘৰতে বহি থাকিব লাগে আৰু পেটলি বনি যাব লাগে আৰু এনেকে ভিডিও বনাই থাকিব লাগে কিবা মজা মজা কৰিব মন দিছে মজা মজা ল'ৰাবোৰকতো ক'বই নালাগে তো ছোৱালীবোৰক বা মাইকীবোৰক মেকআপ কৰি হিহতে মাইনাই কি বকি আছে কোনোৱে বুজি পোৱা নাই অসমত কোনো এজন মানুহে বুজি পোৱা নাই ইনফেক্ট মাইনাও নিজে বুজি পোৱা নাই মাইনাই মাইকী মানুহবিলাকক জিম যোৱা দেখি পাগল হৈ গৈছে তোমাক চাগে ঘৰত জিম যাব দিয়া ন জানো গম পাও দুখ লাগে চলেও So hello guys, বিয়াৰ পিছত এনেকুৱা কি ভিটামিন পায় ছোৱালীসকলে একদম ক্ষীণ ছোৱালীও শকত হৈ যায় কোনে কোনে জানে জনাব দেই আরে তোমারও দেখুন বিয়া হইছে তুমি না জানা নাকি কি ভিটামিন পায় নাকি তুমি ভিটামিন নহয় কিবা বেলেগ পাইছা নে তোমার হাজবেন্ড দৰে ভিটামিন নাই আৰু যদি ভিটামিন আছে তেতিয়া হলে বেলেগক কিয় খুদি আছা উত্তৰটো ঘৰতে আছে ন আইনাৰ বেলেগৰ ভিটামিনৰ ওপৰত বহুত চকু কাৰণ এই ভিডিওটোৰ দ্বাৰা সকলোকে এটো মানে ওয়াৰ্নিং দিয়া হ'ল যে সকলোৱে নিজৰ নিজৰ ভিটামিনটো যাতে সচেতন ৰাখে ভালকে লকাপত লক কৰি ৰাখে নজৰ লাগি যাব নহবা বয় So guys, ভিডিওটো যেখিনিতে খামৰি মাৰিছো আৰু শেষত কৈ দিও যে যদি তোমালোকে ভিডিওটো চাই পিনে ভাল পালা ভিডিওটো লাইক কৰি যাব একেবাৰে নাপাহৰিবা আৰু যদি চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু কাষত যে আছে সেই বেল আইকনটো হেতু ক্লিক কৰি অল সেট কৰি দিব একেবাৰে নাপাহৰিবা তেতিয়া হলে অতি সোনকালে কমেন্ট এটা ভিডিও কৰি দিছো বাই বাই ষ্টে টিউন সাবস্ক্ৰাইব টু থান্ডাৰ বয়